এ মামা মই তোমাক চিনিয়ে পোৱা নাছিলো আহা পিছে হাত ভৰিকেইটা ধুই লোৱা ব'লা মামা ভিতৰলে ব'লা মামা তোমালোকে বহা অ মা মা কোন আহিলে চোৱাহিচোন অ গৈছো ৰবা অ দাদা দেখোন তহঁতি কেতিয়া আহিলি হ'ল আজি 2 দিন মান তহঁতৰ ভালনে তোমালোকে ভালেই জয় কো দেখা নাই যোৱাই নাই নহয় তেওঁ মহাৰাষ্ট্ৰতে আছে তেওঁ এইকেইদিন একো খা খবৰে পোৱা নাই দাদা তহঁতে কিবা এটা কৰচোন চৰকাৰৰ যোগাযোগ কৰিব লাগিব তেতিয়া আহি পাৰিব মইতো একোৱে নাজানো নহয় দাদা তহঁতি চৰকাৰৰ লগত কিবা যোগাযোগ কৰচোন দাদা এও কোন দাদা মোৰ লগৰ ৰাতি মোৰ পৰা কাম কৰে তই মামাৰৰ লগত কথা পাত মই চাহ বনাওঁগৈ তোমাৰ ভালনে ভালে স্কুল গৈ আছা নি আইতা ক'ত দেখা নাই আইতা বাইত আছে যাবা নেকি আইতা ওচৰত ব'লা আইতা 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 বুপাই কোন হয় মই ৰাজু আমাৰ বুঢ়াই ভাই ভাল বুপাই ভালেই আপোনাৰ আছো আৰু বুঢ়ী দেহত কিনো কৰিম এই চব্জি বাৰীখনতে লাগি আছো বুপাই তহঁতক দেখি মোৰ বৰ দুখ লাগিছে ল'ৰাটোলৈ মনত পৰিছে বুপাই আহিব পোৱা নাই আইতা চব্জি বাৰীত ফুল লগাই দিছে যে এ ৰাম বুপাই এই ফুলবোৰ চাওঁতে চাওঁতে মানুহে এই চব্জিবোৰ চাবলৈ পাহৰে নহ'লে চবৰে মুখ একে নহয় নহয় বুপাই মুখ লাগিব আপুনি পুৰণা মানুহ যে চব জানে এয়া বুপাই তই ভালে কৈছ আগৰ দিনত মানুহে এনেকেই কৰে এই চব্জি বাৰীত লগালো এইখনকে কৰোঁতে দেহা মোৰ কঁকাল বিষ হৈ গৈছে মোৰ বুপাই এই ল'ৰাটো থকা হ'লেও অকণমান সহায় পালোহেঁতেন ককাৰেও নোৱাৰে কৰিবলৈ তাকেহে বৰ চিন্তা লাগিছে তহঁতি আহিলি মোৰ ল'ৰা আহিব পৰা নাই আজি ক'ৰবাত আছে গৈ নামো নেজানো চামো নেজানো এই বোৱাৰীয়ে জানে কি কৰে কি নকৰে পিছে বুপাই এয়া কোন চিনি পোৱা নাই যে মোৰ লগৰে ভাওনা বুপাই আও পিছে ইয়াতে কথা পাতি থাকিবা নে ঘৰলৈ যাবা ব'লা যাওঁ ব'লা আইতা মামা খোজকাঢ়িবও নোৱাৰিছোঁ চকুৰে মুনিবও নোৱাৰোঁ ভালকেও বুপাই এই বোৱাৰীয়ে চাহ অকণকৈ বনাব খাহি ভাগৰ জোগৰ লাগিছে নহয় আই কঁকালটো বিষাইছে বুপাই বতা লাগিছে বুপাই বহ বোৱাৰী আন চাহ অকণ খাই লওঁ মা দাদা চাহ খাওক হ'ব বোৱাৰী হ'ব হেল্ল' হেল্ল' আপুনি আহি আছে নেকি আপোনাৰ এইকেইদিন খবৰ খাতিয়ে পোৱা নাই যে আপুনি কিহত আহিছে ভালদৰে আহিব দেই ঠিক আছে হ'ব এতিয়া আহি থাকক কোনোবা ফোন কৰিছে মা মানুহজনে ফোন কৰিছিলে আহিছে নে বোৱাৰী তেওঁ আৰু দুদিনমানৰ পিছত পাবহি আৰু যেনে তেনে আহিলে হয় মোৰ বুপাই আহিলে হয় বুপাইহঁত জানিছোঁ বৰ হাঁহি উঠা কথা মানুহবোৰে ক'লে নহয় এই কৰোণা আহিছে মই বোলো কৰোণা আহিছে মোৰ ল'ৰাটোৱেনো এজনী থাকোঁতে কি কৰিব আকৌ এজনী আনিছে কান্দি কাটি
মাতি লৈ সেই দুৱাৰমুখত বহি বহি কান্দি আছো নহয় বোপাইহঁত। তেনেতে আমাৰ এই ভতিজাটো আহিলে, আহি পেনে ক'লেহি হে ৰ'ব মা কৰিছ কেলে কান্দিছ, পিতেৰা আহিব নহয়। নহয় অ' বোপাই, ভায়েৰে কৰোণাক আনিছে, বোৱাৰী কৰি কৰোণাক আনিছে, কি হ'ব মোৰ বোপাই ঐ, এজনী থাকোতে আকৌ এজনী আনিছে। মোৰ ভতিজাটোৱে বুজাই দিওঁতে বুজিছো, কৰোণা বোলে চীন দেশৰ বোলে ভাইৰাছ এৰি দিছে। এনেকুৱাখন কাম কৰিব লাগে নে? আমাৰ চৰকাৰখনে ভাল হৈছে, আমি অসমীয়া অসমীয়া তেজ আছে, আমাৰ চৰকাৰখনে বেয়া কাম নকৰে, ভাল কাম কৰিব, চবকে চাইছে। অসমৰ বাহিৰত থকাখিনিক বোলে নাই চোৱা, এই বাতৰিয়ে নিউজে চবতে পাই আছো নহয় বোপাইও। আমাৰ অসমীয়াখনে খেদো বুলি ক'লে লোককো খেদিব পাৰিলেহেঁতেন, কিন্তু আমাৰ অসমীয়া মানুহ অন্তৰখন বৰ বেটি অ' আপুনি পালেহি, হাত ভৰিকেইটা ধুই ভিতৰলৈ সোমাই আহক। পিছে মোক আপুনি এনেকুৱা কিয় কৰিব লাগে? মই সপোনতো ভবা নাছিলোঁ। পিছে আপুনি কৰোণাক ক'ত থৈ আহিছে? এই চব কি যে মানুহজনী আনিলো, পৃথিৱীৰ কথা একোৱেই নাজানে, আনে যি কয় তাকেই হয় বুলি ভাবিলো। মই মৰিছো ঘৰৰ চিন্তা, তাই মৰিছে আকৌ সপোনীয়েকৰ চিন্তা। এসাঁজ ভালদৰে খাবলৈ নাই পোৱা, তাই আকৌ মূৰত সপোনীৰ চিন্তা ভৰাই খালে। কৰোণা এবিধ ভাইৰাছে ই চীনৰ উহান চহৰৰ পৰা উৎপত্তি হৈছে। সেইটোকে বুজি নাপায়, দেখিছ নহয়। পাৰত মানুহ যদি আপোনালোকে চোৱা নাই, তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই ল'ব। ধন্যবাদ।